বহু দূৰৰ পৰা আহি পালোঁ ধাৰাসাৰ বৰষুণেৰে পানী ভৰি পৰা এই চাৰিওপিনে বগা হৈ পৰা বানপানী চাবলৈ। মই চোৱাৰ লগতে আপোনালোককো দেখুৱাম বুলি ভাবি মই এই ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, এই বানপানী সাগৰ বুলি ক'লেও ভুল নহ'ব যে এনেদৰে চাৰিওপিনে কেৱল বৰষুণৰ পানীৰে ভৰি পৰিছে। এনেদৰে বানপানী এই ব্ৰিজৰ ওপৰৰ পৰা চাই বৰ ধুনীয়া লাগে, কিন্তু আনফালে আমাৰ দৰে খেতিয়কসকলৰ বৰ ক্ষতিয়ক হয়, কাৰণ আমাৰ দৰে খেতিয়কসকল এনেদৰে বৰষুণৰ পানীৰে পথাৰখন ভৰি থাকিলে কেনেকৈ খেতি বাতি কৰিব বা আমি কেনেকৈ এমুঠি ভাত খাবলৈ পাম। এই বহুত ভাবিবলগীয়া আৰু দুখৰ কথা আমাৰ দৰে খেতিয়কসকলৰ কাৰণে। ৰেষ্ট হাউচত জিৰণি লৈ আছোঁ, কাৰণ এনেদৰে পানীত ভিজি যাব নোৱাৰি সকলোৱে এই ৰেষ্ট হাউচত আশ্ৰয় লৈ আছে। চাওক বন্ধুসকল।